Hello guys, welcome my YouTube channel Anupam Vlog. তো বলকচোন বলক ভিডিওটো আৰম্ভ কৰোঁ মানে এৰ পৰাই নহয় ঘৰৰ পৰা ভিডিওটো ভালকৈ আৰম্ভ কৰোঁ বলক। তো গাইজ যাবৰ কাৰণে ৰেডি আৰু মানে মটো ব্লগ কৰিম বুলি ভাবিছোঁ দেখিছে মটো ব্লগ কৰিয়ে আছোঁ মানে মই ফিট কৰি ল'লোঁ বস্তুখিনি আৰু মোৰ বেগটো ল'বা আছে মানে মই নিজৰ কামতে যাম। তো ভিডিওটো ভালকৈ সম্পূৰ্ণ চাই থাকবচোন আৰু আপোনালোকো মানে থাম্বনেল চাই গমেই পাইছে চাগে কি হ'ব। তো বলকচোন বলক ভিডিওটো আৰম্ভ কৰোঁ। তো গাইজ আজি যেহেতু টিচাৰ ডে তো কলেজত গ'লে অলপ মনত পৰিব মানে কলেজত টিচাৰ ডে উদযাপন কৰিব। তো মইতো নাথিমে তো কলেজতে যাম কিন্তু বেলেগ এটা কামত কাৰণে মানে কি ক'ম আৰু মানে হেপী টিচাৰ ডে। তো টিচাৰ ডে পালন কৰি থাকোঁ মই এতিয়া মানে কামটো লৈ যাওঁ যাই থাকোঁ বলক। তো বলকচোন বলক যাই থাকোঁ মানে আজি বতৰটো একদম ৰ'দ দিছে একদম ৰ'দ দিছে না পৰিৱেশটো কেনেকুৱা একদম। তো ঘৰৰ পৰা ওলাই আহিছোঁ মানে ঘৰৰ গাঁৱত ব্লগ নকৰিলোঁ তো ৰাস্তাত আহি ব্লগ আৰম্ভ কৰিছোঁ আৰু মই আকলাই অহা নাই দিয়ক মোৰ পিছত আছে চান্তুল। তো যাই থাকোঁ বলক আকলা আকলি ভালো নালাগে তো সেইকাৰণে ভাবছোঁ লগৰ এটা লৈ আহোঁ। তো চান্তুলো আজি জনাই মানে স্কুল যিহেতু টিচাৰ ডে যাব লাগে কিন্তু সি জনাই আৰু কি ক'ম আৰু সি ঘৰতে থাকে দিয়ক। তো যাই থাকোঁ বলক আকলি নহয় আৰু চান্তুলক লগত লৈছোঁ আৰু মোৰ কেমেৰাটো লাহে লাহে দিনক দিনে বেয়া হৈ যাব ধৰিছে। এই বাবুহাত স্কুল জনাই বাট ঠেকচা কি ক'ম গাইজ ৰাস্তা একদম বেয়া হৈ গৈছে মানে একদম ভাল বেয়া মানুহটোৰ জীৱনো এনে হৈ গৈছে ভাল বেয়াৰ মাজেদি চলি আছোঁ আৰু মানে আৰু মোৰ চেনেলটো এনে হৈছে গাইজ একদিন যেন ভিউ আহে একদিন ভিউ নাহে। এই দাদা চাই ল'বহে গাড়ী আহি আছে গোপ্ৰ হ'লে বেছি ভাল মানে কি মোবাইলটো যদি মই মানে ভিডিঅ' কৰি যাই আছোঁ এই মানুহ ঘূৰি চাই থাকে ডাঙৰ না বহুত ডাঙৰ বস্তু। এতিয়া মানে যাই আছোঁ বলক এতিয়া নলবাৰী টাউনত ডাইৰেক্ট দেখাম মানে এখিনি আৰু বৰিং পাব এখিনি জেগাটো দেখিয়ে থাকে আপোনালোকে। তো মই ভাবছোঁ নলবাৰী টাউনত তো এতিয়া ক'ত আগেদি পাৰ গাড়ীখন যাবা দা তো নলবাৰী টাউনত দেখাম ভালকৈ বঢ়িয়া কৰি নলবাৰী টাউনত লগ পাই আছোঁ আপোনালোকক। তো গাইজ ফাইনেলি গম পাই গ'লোঁ মানে দেখলাক না মানে মই যেতিয়া মানে গোপ্ৰ'দি ভিডিঅ' কৰিছোঁ মানে মোৰ মোবাইলটো দি ভিডিঅ' কৰি আছোঁ যেতিয়া মানে কথাবোৰ নুঠিলে তো এতিয়া মানে এডিট কৰাৰ টাইমত কথাবিলাক ক'ব লগা হৈছে। তো আমি আহি পালোঁ ইভাগে মানে একদিন যোৱা ভিডিঅ'ত যি দেখাইছিলোঁ তো নলবাৰী ষ্টেচন পাৰ হ'লোঁ ষ্টেচন নহয় দিয়ক এইটো মানে হেৰি পাৰ হ'লোঁ আৰু কি বুলি কয় এইটো আপোনালোকে কমেণ্ট কৰকচোন কি মোৰ মুখত ফুটি অহা নাই। তো বলকচোন অন্ধি যাব লাগে মানে ক'ত যাম এতিয়া দিলে আপোনালোক মানে থাম্বনেলত চাই গমেই পাইছে আৰু মোৰ বেলেগ এটা কামো আছে তো যাই থাকোঁ বলকচোন বলক। এটা সঁচা কথা কওঁ গাইজ মানে বহুত ভিডিঅ' কৰি আছিলোঁ ৰাস্তাত বহুত কথা কৈ আছিলোঁ তো খেলা ভিডিঅ' মানে দিবা নল্লোঁ। তো মানে আহি কিবা মানে এখন ষ্টেডিয়াম পালোঁহে তো ষ্টেডিয়ামখন মই বঢ়িয়াকৈ কৈ গৈছিলোঁ কি ক'ম এতিয়া ডাবিঙতে মই চিনি নাপোৱা হৈছোঁ কেমেৰা কোৱালিটি বেয়া। তো মানে যাই আছোঁ মোৰ কামটো হৈ গ'ল আৰু এতিয়া আহি মানে যাম এতিয়া প্লেনেটৰিয়াম তো প্লেনেটৰিয়াম যাব গ'লে ভিতৰদি সোমাই যাব লাগিব বলকচোন বলক ভিতৰদি আৰু ইভাগে তেতিয়া পৰা চান্তুলক দেখাই নাই তো চান্তুল পিছত বহি আছে একদম বৰিং পাইছা নেকি নাই তো খুৱাই লৈ যাম ব'ল বৰিং পাব নালাগে। তো ইয়াক দেখিলেও যাওঁ মানে ই বোলে দেখাই নাই তো ই কৈ আছে মাথা ঘূৰাব নেকি বা ভাবে এই এলা আকৌ নহ'ল তই টেনশ্যনে নলবি হা বিয়াৰ হেৰ হাঁহি দেখিছি না নাই। তো বলক যাই থাকোঁ বলক গাইজ নলবাৰী তাকে গৃহ আহি পালোঁ মানে নলবাৰী বিজ্ঞাপন কেন্দ্ৰ আৰু তাৰ গৃহ তো নলবাৰীত আছে যি গমেই পোৱা নাছিলোঁ গাইজ। তো গম পাইছোঁ কাৰণে এতিয়া আহি গ'লোঁ কেনে লাগছি মাথা চাথা নুঘূৰাই ভয় খাব নালাগে। তো গাইজ ভিতৰত দেখোন যাওঁ বলকচোন এয়াই ভিতৰত মানে সেউজীয়া গ্ৰীণ সকল নহয় মানে সেউজীয়াই ভিতৰত সোমাই আহিলোঁ আৰু মানে চায়েন্সৰ বস্তুগিলা দেখছি না এলা মানে সূৰ্যৰ মানে কি এলা পঢ়ি চাব স্ক্ৰীনশ্বট মাৰি পঢ়ি চাব গাইজ। তো আৰু ইভাগে চাওঁ বলকচোন মানে ডিম্পুৰৰ ভিতৰত চাইছে গমেই পাইছিল চাগে। তো এইটো কি দেখছি না গাইজ তো এইটোত মানে গ্ৰেভিটি মানে সূৰ্যৰ অস্ত্ৰ আহি থাকিলে কিমান স্পীডত ঘূৰে তো সেইটো দেখাই ইয়াতে। তো গুটিকেইটা নহয় যে গাইজ ভয়বা গেল কেনা লাগছি এই নহয় শ্ব' দেখাব তই টেনশ্যন ল'ব নালাগে। তো গাইজ এইটো সূৰ্যৰ ভিতৰ ভাগ মানে সূৰ্যৰ অংশকেইটা দেখাইছে মানে সূৰ্যৰ তৰফকেইটা এইটো এটা তৰফ এইটো মানে কি ক'ম তৰফকেইটাৰ নাম নাজানো দিয়কচোন। তো ইয়াতে আছে তৰফকেইটাৰ নাম তো মানে আপোনালোকে জানে যদি কমেণ্ট কৰক চাই ভালেই লাগিল তো চাই থাকক আৰু। তো গাইজ ইয়াতে সূৰ্যৰ মানে প্ৰত্যেকটা মানে ওজন গম পায় আৰু মানে এনকে দিলে ওজন গোটাই গম পায়। এতিয়া এক্টিভিটি কৰা নাই কিয় বা নাজানো মানে তো এই বলকেইটা দিলে চাগে হয় চাগে নাজানো কিবা হয়। সূৰ্যত মোৰ ওজন 38 কেজি আৰু মাৰ্চত মোৰ ওজন হ'ব আপডেট হোৱা নাই গাইজ আপডেট 14 কেজি গাইজ মাৰ্চত মোৰ ওজন 14 কেজি। তো গাইজ
এটা বস্তু দেখাম সোলাৰ চিষ্টেম দেখাম আপোনালোকক সোলাৰ চিষ্টেম এখন পৃথিৱী দেখছি মানে বিশ্বব্ৰহ্মাণ্ডৰ গেলা হেৰিগেলা দেখছি না পৃথিৱীক যাওঁ পৃথিৱীৰ বস্তুগেলা দেখাব গেলা তাৰ মুন কিমান ডিষ্টেঞ্চ আছে কি আছে তাৰপিছত আৰু চাওঁ কি ক্লিক কৰিলে কি হয় তাৰ ইয়াৰ মানে গোটাই মানে ইনফৰমেশ্যন গেলা গোটাই আহে গাইছ গোটাই ইনফৰমেশ্যন গেলা আহে দেখছি না তো ক্লিক কৰি থাকিম আহি থাকোঁ তো এলা লেখা যায় আছে দেখছি না তো আপোনালোকে পঢ়ি ল'ব মই ইংলিছ ভালকৈ পঢ়িব নাজানো তো এইটো বেক কৰি দিওঁ তাৰপিছত ৰ'ব এইটো বেক কৰি দিলোঁ বেলেগ এটা মানে হেৰি চাওঁ সূৰ্য চাওঁ ৰ'ব সূৰ্য চলাৰ অৰ্বিটৰ চান ইয়াত কি আছে চব ডিটেইলছ আহি দেখা যায় আছে দেখছি না তো মজাকৈ গাইছ মজা ভাল লাগছে কিবা এটা ভাল লাগছে নলবাৰীত যে আহিছে কি কৰা তই কচোন তো ইয়াৰ গাইছ মানে পেচাবি কৰা লাগে পেটলা না অলপ মানে টেংকি ফুল হ'লে থাকিব নোৱাৰে তো এইটো কি গাইছ চাওঁ ৰ'ব এনে আন্দাজ টিকিটা আৰু কি হয় চাওঁ এয়া কি হৈছে দেখছি না এলা গড এৰৰ কিবা নাজানো দৰকাৰ গড এৰৰ কিবা হোম এলা কি নাজানো দৰকাৰ আমাৰ এলা পালাক নকৰে গাইছ কিবা কৈ আছে আৰু শ্ব' আছে গাইছ 11:30 তো আমি এতিয়া 11:06 হ'ল তো অলপ সময় আছে তো বাহিৰত মানে ভিতৰগিলা বস্তুবিলাক ঘূৰি চাই আছোঁ আৰু এচি আছে এচিৰ হাৱা খাই আছোঁ তো মজা আৰু একদম কি ক'ম এলা ৱাছৰুম হয় যা তো কিবা কৰোঁ খুজিছিলি যোনে পুৰুষৰে তো যা আপি চলি যাব নালাগে তো যা তো যা তো গাইছ আহি বহি গ'লোঁ পুৰা স্কিনখন কি নীলা দেখছি নে নীলা আৰু ই একদম ভয় খাই আছে ভয় খাইছা তো গাইছ কি হ'ব নাজানো দিয়ক আৰু চব নীলা হৈ গৈছে গাইছ দেখছি না দাদা ভিডিঅ'টো আৰম্ভ কৰক ৰখি আছোঁ গাইছ চশমা পিন্ধি চাই লওক কেনা দেখি ভাই 360 কেমেৰাত কেনা দেখিছে পুৰা ওচৰত থাকা আন ভাই গাইছ সক্ষম হয় ইতিমধ্যে আমেৰিকাই মংগল গ্ৰহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে আৰু 1974 চনত ভাইকিং 1 আৰু 2 তো গাইছ চাই মজা লাগিলে গাইছ আৰু এচি ৰুমত আছিলোঁ না এতিয়া ৰ'দত আছোঁ যি গৰম ধৰিছে একদম মানে অলবাৰ মনে নাই তো মজা লাগছে আৰু ইবাগে সেউজীয়া থকাৰ পিছতো মানে গৰমে একদম মানে সূৰ্যটো চাওক না এবাৰ কি দিছে একদম মানে তো যাই থাকোঁ বলক ভোক লাগছে নেকি তো বলক সেই চশমাযোৰ নান্দি গাইছ একদম মানে কি ক'ম আৰু জ্বলি পৰি গ'লোঁ আৰু মানে 3D চশমা দিছে গাইছ আৰু চকু দুটা একদম বিহ হয় প্ৰথমবাৰ মানে এনেকৈ সেই কৰিছোঁ মানে 3D চশমা পিন্ধি মানে চাইছোঁ মানে চকু বিহে গৈছে তোৰ বিহিছে নেকি চকুত চক খাই গৈছোঁ গাইছ কি ক'ম মানে এনে চক খাইছোঁ কাহক গেলি চকুৰ একদম প্ৰথমবাৰ চাইছোঁ তো চিনেমা চাবাৰো মন আছে ৰ'ব 3D তো যাই থাকোঁ বলক তাৰ পৰাই ওলাই আহিলোঁ আৰু এতিয়া মানে যাই আছোঁ ৰ'ব মানে যাই আছোঁ মানে কি ক'ম আৰু ভয় লাগছি ৰ'ব অলপ মানে মই এইটো ৰাস্তা দি ছেকেণ্ড টাইম আহিছোঁ ফাৰ্ষ্ট টাইম দেউতাৰ লগত আহিছিলোঁ তো আজি মই মানে অলপ মানে হৰান হৈ গৈছোঁ গাইছ মানে এইটো মানুহ আহি মাজেদি পাৰ হৈ গ'ল আৰু যদি ইয়াতে ক্ৰছকৈ গাড়ীখন যোৱা যায় মানে ফাইন ভৰি মাৰিব লাগিব তো মই এতিয়া মানে নলবাৰীত আমাৰ ঘৰত দেখি যোৱা ৰাস্তাটো বিচাৰি পোৱা নাই তো অলপ ভয় লাগছি আৰু কি ক'ম আৰু মানে কি ক'ম আৰু ফাইনেলি পাই গ'লোঁ দিয়ক মানে আমাৰ ঘৰত দেখি যোৱা ৰাস্তাটো মানে অন্ধিয়ে যাব লাগে তো দেউতাৰ লগত আহোঁতেও মানে অন্ধিয়ে গৈছিলোঁ তো মানে ৰাস্তাটো যদি ক্ৰছ হৈ লওঁ মানে কথা ডাবিং কৰি আছিলোঁ কথাগিলা মানে কৈছিলোঁ এতিয়া ডাবিং কৰি থাকিব লগা হৈছিল কিবা কৈছিলোঁ মানে তাত ৰাস্তাত যে আহি থাকাতে মানে কথা কৈ আহি আছিলোঁ তো এইভাবে পুলিচ আৰ্মি আছে আৰু আমাৰ নলবাৰীৰ গৌৰৱ গাইছ এখিনি মানে নলবাৰীৰ এখিনি যাই কি মজা সুন্দৰ মানে মই কথাখিনি কৈ আছিলোঁ কি কৈছিলোঁ মই নাজানো দিয়ক আৰু মানে এতিয়া ডাবিং কৰি আছোঁ এতিয়া মই ঘৰত বহি কথাখিনি কৈ আছোঁ আৰু মানে নলবাৰীখন ইমান চাফ চিকুণ হৈছে দেখছি না গাইছ আগতকৈ কিমান আকৌ পাত চাত একো নাই দেখছি না গাছটো একদম কি ক'ম ৰাস্তাটো একদম বহুত ধুনীয়া হৈ উঠিছে বলকচোন মানে বহুত বেয়া লাগিল দিয়ক মানে কি থোৱা কথা কৈ আছিলোঁ এতিয়া মানে কি মই ডাবিং কৰি থাকিব লগা হৈছে তো অলপ বৰিং পাব আপোনালোকে তো মানে ডাইৰেক্ট এতিয়া ক'ত লগ পাম জানে না এতিয়া ডাইৰেক্ট হোটেলত লগ পাম বুলি ভাবিছিলোঁ তো হোটেলত নহয় আমি এইবাৰ মানে নতুনকৈ যি দলংখন বনাইছিল নলবাৰীত তো তাতে লগ পাম তো বলকচোন নলবাৰীত দলং ফাইনেলি দলং আহি পালোঁ আৰু নতুনকৈ যি দলংখন বনাইছে এই ছেকেণ্ড টাইম আহিলোঁ মই তো দেউতাৰ লগত ফাৰ্ষ্ট টাইম আহিছোঁ তো ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোৱে তো আজিও মানে কথা কৈ আহিছিলোঁ বাৰ কৈ আছোঁ আপোনালোকক মানে কি ক'ম মানে এতিয়া ডাবিং কৰি থাকিব লগা হৈছে তো বঢ়িয়া লগা হৈছে মানে এতিয়া মানে একদম মানে কলকাতাত যি মানে
ব্ৰিজখন আছে তো সেনেকুৱা যেন লগা আছে দীঘল নহয় বাৰু কিন্তু বহুত ধুনীয়া পৰিৱেশ মানে কি চাফ চিকুণ মজা লগা আছে তো আগত পুলিচ চুলিচ আছে গাইছ অলপ সাৱধানে যাব লাগিব আৰু মানে তলত দেখি ট্ৰেইন যায় তলেদি তো তলৰখিনি মই ভালকৈ মানে ৰখি কিনে ভিডিঅ' কৰিব নললোঁ গাইছ এই পুলিচ দেখিছে না পুলিচ ৰখি আছে কিয় বা নাজানো কিবা চেকিং চলি আছে চাগে তো মানে এইটো মজা পৰিৱেশ হৈছে দিয়ক গাইছ চাফ চিকুণটো মোৰ বহুত ভাল লাগিছে নলবাৰীখন ইমান চাফ চিকুণ হৈ উঠিছে আৰু ইভাগে হৰি মন্দিৰ তো পূজা যোৱা শেষ হোৱাৰ পিছতে গাইছ ৰাস আহি আছে তো এইবাৰ ৰাস চাব আহিম বুলি ভাবিছোঁ যোৱাবাৰ অহা নহ'ল তো গাইছ হোটেল আহি পাইছোঁ হোটেলত কিবা অলপ খাই লওঁ ৰ'ব হ'ল হোটেলত কিবা অলপ খাই লওঁ ৰ'ব এনেকৈ ধৰিছে দেখিছে না গাইছ একদম মানে পুৰা নটাৰ নাম তো গাইছ ফাইনেলি খল হৈ গ'ল যাই থাকোঁ অলপ মানে একদম গৰম ধৰিছে ডাইৰেক্ট ঘৰত লগ পাম আপোনালোকক অলপ তো গাইছ ফাইনেলি ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি দিব আৰু মানে ৰ'ব মানে আহিয়ে টিভি চাই আছোঁ খেলা চাইছোঁ গাইছ তো ভিডিঅ' যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি দিব বাই বাই মানে বহুত ভাগত ধৰিছে তো আজিলৈ ইমানে বহুত ছাপোৰ্ট কৰিব গাইছ প্লিজ ছাপোৰ্ট কৰিব প্লিজ